বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা একেচাৰৰ প্ৰকৃত জীৱনৰ বিষয়ে সকলোৱে নিশ্চয় জানিবলৈ মন যায়। গতিকে বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। একেচাৰৰ প্ৰকৃত নাম হৈছে সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাৰ্থ শৰ্মাৰ জন্ম হৈছিল 4 ছেপ্টেম্বৰ তাৰিখে নগাঁও জিলা পাটকুৰি। সিদ্ধাৰ্থ শৰ্মাৰ পিতৃৰ নাম হৈছে স্বৰ্গীয় ভদ্ৰকান্ত শৰ্মা আৰু মাতৃৰ নাম হৈছে লিলি দেৱী। সিদ্ধাৰ্থ শৰ্মাৰ শিক্ষাগত অৰ্হতাৰ কথা যদি কওঁ, সিদ্ধাৰ্থ শৰ্মাই হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে শংকৰদেৱ উজয়গাঁৱৰ পৰা আৰু উচ্চতৰ মাধ্যমিক অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী সম্পূৰ্ণ কৰে শালনা বাপুজী মধ্য ও উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা আৰু কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰে ADP কলেজ নগাঁৱৰ পৰা। সিদ্ধাৰ্থ শৰ্মাৰ হাইট ৱেটৰ কথা যদি কওঁ, সিদ্ধাৰ্থ শৰ্মাৰ হাইট হৈছে 5.7 in এপ্ৰক্স আৰু ৱেট হৈছে 62 kg এপ্ৰক্স। সিদ্ধাৰ্থ শৰ্মা নলবাৰী জিলাৰ অন্তৰ্গত টিহুৰ যুৱতী ডিম্পী গোস্বামীৰ সৈতে চিনাকি হয় আৰু তাৰ পাছত বিবাহত আবদ্ধ হয়। সিদ্ধাৰ্থ শৰ্মাৰ এতিয়া এখন সুখৰ সংসাৰ আছে ডিম্পী গোস্বামী আৰু তেওঁলোকৰ পুত্ৰ প্ৰিয়াংশৰ সৈতে। সিদ্ধাৰ্থ শৰ্মাই বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰাৰ পূৰ্বে নাটকসমূহতো অভিনয় কৰিছিল। ইয়াৰ উপৰি সিদ্ধাৰ্থ শৰ্মাই অসমীয়া ছবিতো অভিনয় কৰিছিল। বন্ধুসকল, বেহাৰবাৰী আউটপোষ্টক একেচাৰৰ অভিনয় চাই কেনেকুৱা লাগে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।